नमस्कार बंधु बान्धवीসকল स्टाडी क्लाब चेनेলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কৰিবলৈ ওলাইছো ক্লাস 8ৰ অসমীয়া সাবজেক্টৰ 7 নং চেপ্টাৰ বস্তু বিজ্ঞান অধ্যয়নৰ কোৱেশ্চন আনসাৰ সমূহ। তাৰ আগতে যদি তোমালোক আমাৰ এই চেনেলত নতুন আহিছা তেতিয়াহ'লে আমাৰ এই স্টাডি ক্লাব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু সাইডত থকা বেল আইকন প্ৰেছ কৰি দিবা, যাৰ ফলত তোমালোকে মই দিয়া প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত চাব পাৰিবা। তেতিয়াহ'লে বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ উত্তৰ দিয়া। ক বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? ইয়াৰ উত্তৰটো বহিত দিয়া আছে। উত্তৰ বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। এতিয়া আমি খ নম্বৰ কোৱেশ্চনলৈ বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে? উত্তৰ বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে, যেনে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী আদি। এতিয়া আমি গ নম্বৰ কোৱেশ্চনলৈ বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? উত্তৰ বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে। এতিয়া আমি ঘ নম্বৰ কোৱেশ্চনলৈ উদ্গতি পথত কিয়ে বাধা দিয়ে? ইয়াৰ এনসাৰটো বহি দিয়া আছে। উত্তৰ কুসংস্কাৰে উদ্গতিৰ পথত বাধা দিয়ে। এতিয়া আমি ঙ নম্বৰ কোৱেশ্চনলৈ ধনগোলক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? উত্তৰ ধনগোলক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। এতিয়া আমি প্ৰথম 6 নম্বৰ কোৱেশ্চনলৈ হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? ইয়াৰ উত্তৰটো হ'ব হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এতিয়া আমি দ্বিতীয় 6 নম্বৰ কোৱেশ্চনলৈ বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? ইয়াৰ উত্তৰটো হ'ব বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনলৈ ধনগোলৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে, ইয়াকে ধনগোল বোলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈ হয়। এতিয়াও আমি 3 নম্বৰ কোৱেশ্চনলৈ প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব হাবিয়নিত বা পাহাৰ, নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ সেইবোৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে, ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈ প্ৰতিধ্বনি হয়। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনলৈ কি কাৰণত বিজ্ঞানক শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে। ৰেল, জাহাজ, টেলিফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই আটাইবিলাক বস্তু বিজ্ঞানৰ চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। সেই কাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া আমি 5 নম্বৰ কোৱেশ্চনলৈ বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? ইয়াৰ উত্তৰটো হ'ব বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্ৰামোফোন, ফোনোগ্ৰাফ আদি যন্ত্ৰ আৱিষ্কাৰ কৰিছে। আশা কৰোঁ তোমালোকক মোৰ ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে আমাৰ এই ষ্টাডি ক্লাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বাকী থকা কুৱেশ্চন আনসাৰসমূহ তোমালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাই যাবা, তোমালোকে গৈ ভিডিঅ'টো চাবা। ধন্যবাদ।